নমস্কাৰ ৰাজনৈতিক খবৰৰ সৈতে মই সিমিয়ে আপোনালোকক স্বাগতম জনাইছো আজি কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনেও আজি মনোনয়ন পত্ৰ দাখিল কৰে হেজাৰ হেজাৰ সমৰ্থকক লগত লৈ বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ ভেটি কপাই তুলিলে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ ভেটি আজি কপাই তুলিলে হেজাৰ হেজাৰ কংগ্ৰেছী সমৰ্থকে প্ৰায় 20,000তকৈ অধিক সমৰ্থকে অংশ লোৱা কংগ্ৰেছৰ ৰেলীয়ে মুকালমুৱা আৰিকুচি কমাৰকুচি কালাক বৰবৰী বালিলেচা হৈ নলবাৰী গৰ্ডন খেলপথাৰত উপস্থিত হয় এই দীঘলীয়া ৰেলীৰ বাবে প্ৰায় 1 ঘণ্টা ধৰি নলবাৰী হাজু পথৰ যাতায়াত বন্ধ হৈ পৰে আৰু আমি আশা ৰাখিছো যে এইবাৰ নিৰ্বাচনত আমি বৰক্ষেত্ৰীৰ পৰা অতি কমেও আমি 50,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিম কন্টেস্ট কাৰ লগত হ'ব বুলি ভাবে মই কণ্টেষ্ট নাই বুলি নকওঁ হয় মই দ্বিতীয় পজিশ্যনত নাৰায়ণ ডেকা ডাঙৰীয়া থাকিব বিজেপিৰ পৰা এইটো মই নিশ্চিত হয় মই চৰ অঞ্চলৰ ভোট আশা কৰিছোঁ 85% to 90% লাভ মূল ইছ্যু মুকালমুৱাক আমি 5 বছৰ আগতে মহকুমা ঘোষণা কৰিলোঁ যোৱা 5টা বছৰত এইজন বিধায়কে চৰকাৰে এটুকুৰা মাটিও মহকুমাৰ নামত নেপেলালে অথচ আজি বজালীক জিলা হিচাপে ঘোষণা কৰিলে 2 মাহ আগতে আৰু আজি বজালীত ডিসি নিযুক্তি দিলে এসপি নিযুক্তি দিলে আৰু এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাম বজালী জিলাই আৰম্ভ কৰিছে অতি লজ্জাজনক আমি আশা ৰাখিছোঁ যে এইবাৰ যদি আমি নিৰ্বাচনত জয়ী হওঁ আৰু যদি অসমত মহাজোঁটৰ চৰকাৰ হয় আমি 6 মাহৰ ভিতৰত মুকালমুৱা মহকুমাক পূৰ্ণাংগ ৰূপ দিম ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে বৰক্ষেত্ৰী সমষ্টিৰ ৰিটাৰ্নিং বিষয়া কল্পনা ডেকাৰ হাতত মনোনয়ন দাখিল কৰে উল্লেখনীয় যে বুধবাৰে নাৰায়ণ ডেকাই মনোনয়ন দাখিল কৰাৰ পাছতে বিধায়কগৰাকীৰ সমৰ্থকতকৈ দুগুণ সমৰ্থকৰ বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে চমক সৃষ্টি কৰি বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টি পুনৰ উদ্ধাৰৰ ইংগিত বহন কৰিছে আনহাতে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু জনসাধাৰণ কাৰ ফালে আছে সেয়া 2 মেত হ'ব পৰিষ্কাৰ